নমস্কাৰ জে মেডিকেল ইউটিউব চেনেলে আপোনাক সকলোকে আন্তৰিক অভিনন্দন। আজি আমি আলোচনা কৰিম সাইপন সিৰাপৰ বিষয়ে, ইয়াৰ ইউজ ড'জ সাইটৰ বিষয়ে আলোচনা কৰিম। যদি আপোনালোকে ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আন 10জনকো চোৱাৰ সুবিধা কৰি দিব। যদি আপুনি নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সাইপন সিৰাপত 3টা কম্বিনেশ্যন দিয়া থাকে, সাইপ্ৰহেপ্টাডিন দিয়া থাকে, ট্ৰিচলিন দিয়া থাকে, চৰ্বিটল দিয়া থাকে। সাইপন সিৰাপ যিনো কোম্পানী বনায় 200 ml দাম হৈছে 113 টকা। ইণ্ডিয়াৰ যিকোনো ফাৰ্মেচিত এই ঔষধ অতি সহজে পোৱা যায় আৰু এই ঔষধ ডক্টৰে বেছি চইচ কৰা দেখা যায়। আৰু আমি বেছি অংশ লোকে এই ঔষধ চিনি পাওঁ, কিন্তু ইয়াৰ সঠিক নিয়ম নাজানো। আমি সঠিক নিয়ম জানি ঔষধ খাব লাগে। সাইপন সিৰাপ খোৱাৰ সময়ত কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে। ডাইভ কৰিব নালাগে, ডাইভ কৰিলে মূৰ ঘূৰণি হ'ব, টোপনি ভাব আহিব, গতিকে আপুনি ডাইভ কৰিব নালাগে। প্ৰেগনেণ্ট মহিলাসকলে এই ঔষধ খাব নালাগে আৰু খোৱাৰ সময়ত আপোনালোকে ডক্টৰৰ লগত আলোচনা কৰি খাব। আৰু ডায়েবেটিছ থকা পেচেণ্টসকলে এই ঔষধ খাব নালাগে। যিকোনো ঔষধ খোৱাৰ সময়ত আপোনালোকে ডক্টৰৰ লগত আলোচনা কৰি খাব, কিয়নো ইয়াৰ কিছুমান ছাইড এফেক্ট আছে। গতিকে আপোনালোকে ডক্টৰৰ লগত সদায় আলোচনা কৰি যিকোনো ঔষধ খাব। সাইপন সিৰাপ কি কণ্ডিশ্যনত দিয়া হয়? যিসকলৰ হজম শক্তি কম, ডাইজেষ্টৰ প্ৰব্লেম, ভোক নালাগে, ৰাতি টোপনি কম হয়, তেতিয়া এই ঔষধ দিয়া হয়। এই ঔষধ খোৱাৰ ফলত সাইপন সিৰাপ খোৱাৰ প্ৰথম সপ্তাহত অকণমান টোপনি বেছি হ'ব, লাহে লাহে নৰ্মেল কণ্ডিশ্যনলৈ আহি যাব। সাইপন খালে ৱেট বাঢ়ে, শকত হয়। সাইপন খোৱাৰ সময়ত আপোনালোকে ড্ৰাইভ নকৰিব, কাৰণ সেই সময়ত টোপনি ভাৱ থাকিব, গতিকে আপুনি ড্ৰাইভ কৰা কেতিয়াও উচিত নহয়। সাইপন সিৰাপ খোৱাৰ নিয়ম 10 ml কৰি 2 বাৰ খোৱাৰ আগত 20 বছৰৰ ওপৰৰ বয়সৰ লোকে খাব পাৰে। 12 বছৰৰ পৰা 18 বছৰৰ ভিতৰত 5 ml কৰি 2 বাৰ খোৱাৰ আগত খাব লাগে। কেতিয়াবা দেখা যায় ডক্টৰে 3 বাৰো খাব দিয়ে, একৰ্ডিং টু কণ্ডিশ্যন, ৰোগীৰ কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ড কৰিব, ৱেটৰ ওপৰত ডিপেণ্ড কৰে। কেতিয়া ডক্টৰে অকণমান সালসলনি কৰা দেখা যায়।